মোৰ নাম ৰচিকা ইছলাম। ৰিজাল্টটো অলপ আগতে ওলাইছে আৰু মই ৰেংক 1 পাইছোঁ। ভেৰি হেপ্পী, মই খুবেই ছেটিছফাইড। কাৰেণ্টলি মই ছাৰ্ভিচতে আছোঁ। 2021 APSc মই ক্লিয়াৰ কৰিছিলোঁ আৰু মই ইনস্পেক্টৰ অফ টেক্সেছ পাইছিলোঁ আৰু কাৰেণ্টলি মই ধুবুৰীতে ছাৰ্ভ কৰি আছিলোঁ এজ ইনস্পেক্টৰ অফ টেক্সেছ। কেনেকুৱা লাগিছে প্ৰথম প্ৰতিক্ৰিয়া? খুব ভাল লাগিছে। জাষ্ট ভেৰি হেপ্পী। মই এক্সপ্ৰেছ কৰিব পৰা নাই মোৰ হেপিনেছটো। পোনপ্ৰথমৰ ধুবুৰী জিলাৰ পৰা টপ ৰেংক APSc টপ পোৱা বুলি আমি খবৰ ওলাইছে, কিন্তু সেই সম্পৰ্কে আপুনি কি অনুভৱ কৰে, কি ক'ব? মই একচুৱেলি ইমেজিন কৰিব পৰা নাই তেনেকুৱা যে মানে ধুবুৰীৰ পৰা যে মই ফাৰ্ষ্ট ৰেংক 1 ওলাইছোঁ, বা মই এইটো প্ৰচেছ কৰিবই পৰা নাই। জাষ্ট প্ৰচেছিং যে এক্সাম আছিলে এটা ক্লিয়াৰ হ'ল আৰু নেক্সট এক্সাম দিব নালাগে, সেইকাৰণে আৰু মই বেছি হেপ্পী একচুৱেলি। ক্ৰেডিট কাক দিব? মেইনলি ক্ৰেডিট কাক দিব? Mainly credit goes to family. It goes to my father, my mother, my husband. আপোনাৰ দেউতাৰ ফাদাৰৰ নাম? মোৰ ফাদাৰ কৰ্নেল শহীদুল ইছলাম। তেখেতে আৰ্মিত আছিলে। হি হেজ টেকেন ভলেণ্টাৰী ৰিটায়াৰমেণ্ট। কেনেকুৱা মানে আচল কথা, সকলোৱে কয় কোচিঙৰ কথা কয়, সকলোৱে কয় দিল্লীত যাব লাগে, ভাল ভাল জেগাত, ডাঙৰ ডাঙৰ জেগাত যাব লাগে। আচলতে এই গোটেই কথাটোলৈ আপুনি কি ক'ব চামাৰাইজ কৰি? চি টু ইচ ইটছ অ'ন। আপোনালোকে যদি পাৰে, ইফ ইট ইজ পচিবল ফৰ ইউ টু গ' টু দিল্লী বা এটা কোচিং ইনষ্টিটিউটত গৈ আপুনি যদি পঢ়িব পাৰে, দেন ৱেল এণ্ড গুড। বাট আপোনাৰ ইফ ফৰ ছাম ৰিজন যদি এইটো পচিবল নহয়, দেন ইট ইজ এবছলিউটলি পচিবল টু ক্লিয়াৰ দ্য এক্সাম বাই নট টেকিং কোচিং। আৰু সেইটো কাৰণে বহুত চিম্পল প্ৰচেছ আছে। আপোনালোকে চিলেবাছটো থাকে ৱেবছাইটত, প্ৰিভিয়াছ ইয়েৰ্ছ কুৱেশ্যনছ এভেইলেবল আছে ৱেবছাইটত, ইউটিউবত ভিডিঅ'জ আছে আৰু ফ্ৰী মেটেৰিয়েল আছে ইণ্টাৰনেটত। চ' ইউ কেন টেক অল দিছ এণ্ড মেক ইয়ৰ অ'ন ষ্টাডি প্লেন, ৰেফাৰ টু টপৰ ভিডিঅ'জ। মই পাৰ্চনেলি এইটো কৰিছিলোঁ, এজ টু ৰেফাৰ টু টপৰ ভিডিঅ'জ, কেনেকৈ পঢ়িছিলে, কেনেকৈ আনচাৰ ৰাইটিংবোৰ কৰে, সেইবোৰ দেখিছোঁ আৰু সেইবোৰ প্ৰেক্টিছ কৰিছোঁ। কিমান ঘণ্টাকৈ প্ৰেক্টিছ কৰিব প্ৰয়োজন হয়? Actually, there is no right answer to that. আৰু because I was already working, so মানে ফিক্স টাইম নাছিলে। বাট আৰু মই ইমান কনচিষ্টেণ্টো নাছিলোঁ একচুৱেলি, টু বি ভেৰি অনেষ্ট। বাট মোৰ এটা আণ্ডাৰষ্টেণ্ডিং ডেভেলপ হৈ গৈছিলে লাহে লাহে। ত' ইন মাই মাইণ্ড আই ৱাজ ভেৰি ক্লিয়াৰ যে এটা কুৱেশ্যন যদি আহে মই কেনেকৈ এইটো টেকেল কৰিম। চ' আই থিংক দেট ৰিয়েলি হেল্প মি। হয়, নিশ্চয়কৈ অতি সুন্দৰকৈ তেওঁ কৈছে কথা।